ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰতিস্থাপন পদ্ধতিৰে সমীকৰণ কিদৰে সমাধান কৰা হয় সেই বিষয়ে আলোচনা কৰিম। কিতাপৰ অনুশীলনী 3.3 প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। 1 নম্বৰ প্ৰশ্নটো x plus y is equal to 14 আৰু x minus y is equal to 4 এই দুটা সমীকৰণ সমাধান কৰিব লাগে। প্ৰতিস্থাপন পদ্ধতিত আমি প্ৰথমতে সমীকৰণ দুটা 1 আৰু 2 বুলি নামকৰণ কৰিম। এই পদ্ধতিত যিকোনো এটা সমীকৰণৰ পৰাই এটা চলকৰ মান উলিয়াই ল'ব লাগে। যিকোনো এটা, হয় x ৰ মান নহলে y ৰ মান, যিকোনো এটা চলকৰ মান উলিয়াই ল'ব লাগে। আমি 1 ৰ পৰা y ৰ মান উলিয়াই লওঁ। y ৰ মান যদি উলিয়াই লওঁ, y is equal to হ'ব 14, x টো ইফালে গুচি যাব minus x। এইটোক আমি 3 বুলি নামকৰণ কৰিম, সমীকৰণ 3। এইবাৰ y ৰ যি মানটো পোৱা হ'ল সেই মানটো 2 সমীকৰণত বহুৱাই দিম। 2 সমীকৰণত y ঠাইত এইটো বহুৱাই দিম। আমি এইটো লিখিম এনেকে 2 ৰ পৰা 2 সমীকৰণ 2 ৰ পৰা x minus y, y ৰ সলনি আমি এইটো লিখিম 14 minus x is equal to 4। এইটো পূৰণ কৰি লম, x minus 14 minus minus plus is equal to 4। x plus x, এই x plus x যোগ কৰিলে twice x। 14 টো ইফালে যাব, 14 টো ইফালে গ'লে 4 plus 14 হ'ব। 2x equal to যোগ কৰিলে 18 হ'ব। আৰু x is equal to 18 divided by 2, 2 ৰে কটাকটি কৰিলে 9 বাৰ যাব, অৰ্থাৎ আমি এটা চলকৰ মান পালো x equal to 9। এতিয়া y মান উলিয়াবলৈ x ৰ এই মানটো সমীকৰণ 3 ত বহুৱাই দিম। 1 আৰু 2 ত বহুৱাব নালাগে, x ৰ মানটো সমীকৰণ 3 ত বহুৱাই দিম, কাৰণ 3 সমীকৰণটোত y মানটো ওলাই আছে। x ৰ মান 3 ত বহুৱাই 3 সমীকৰণত বহুৱাই ইয়াত বহুৱাই দিম। y is equal to 14 minus x, 14 minus x মানে হ'ল 9, 14 minus 9 is equal to 5। এতেকে আমাৰ সমাধান পালো। সমাধান x equal to 9, y is equal to 5। এইদৰে আমি প্ৰতিস্থাপন পদ্ধতিৰে এটা সমীকৰণৰ জোৰ সমাধান কৰিব পাৰোঁ।